সোনাদা কিবা এটা কওক। কোনোবাই নতুন চেলেং লৈ আহিছে দেই আজি। সোনাদা কিবা এটা কওক, মুখ ফালি কিবা এটা কওক। এজন আমাৰ লাজুকী দেই, বিৰাট লাজুকী মানে একদম ক'বই নালাগে। আপোনাৰ মুখ নাই নে কি নাই? মুখ ফালি কিবা এটা কওক। আপুনি চেলেংখনো নিজে মাৰিব নাজানে, আপুনি কিবা এটা কওক। আপুনি বয়স হ'ল আপোনাৰ, মই যি দেখিছোঁ। নাজানে আপোনাৰ মুখ নাই নে কি নাই? আপুনি মুখ ফালি কিবা এটা কওক। নাই আপুনি তেতিয়া দাঁত ফালিয়ে কিবা এটা কওক। য়'টো কি আপুনি বিতংভাৱে বুজাই ক'ব নেকি? য়'টো হোৱাট ইজ য়'টো? এইটো আপুনি য়'য় ইজ দা য়'য়। মই বুজি পালোঁ আপোনাৰ কথাটো। হ'ব, আপোনালোকৰ বগা হ'বলৈ মন যদি পঞ্চ কৰিব। পুছ পাউডাৰ আপুনি মুখত এদিন লগাব, সৰহকে লগাব, এটেমা লগাব, আপুনি লগালগ বগা হৈ যাব। পিছত ধুই দিব, আকৌ আগৰ চেহাটো আপুনি পাই যাব। থেংক ইউ, ৱেলকাম। আৰু কিবা ক'ব নি? চুলি যদি আপোনাৰ জবলা হৈ আছে, আপুনি ফণী ব্যৱহাৰ কৰিব। এনেকৈ ফণীয়াব, আপোনাৰ পৰি থাকিব। আকৌ 2 মিনিটৰ পিছত আপুনি ওলাই যাব, আপোনাৰ আকৌ জবলা হৈ যাব। থেংক ইউ, থেংক ইউ। আৰু কোনোবা কিবা? গগৈদা কিবা এটা কওক। আজি ভাওনা আছে, গান গাবলৈ আহিছোঁ। ধন্যবাদ। আপুনি আৰু কিবা এটা কওক। আপুনি নিশাটো ৰাতি হৈ কটাব। এতিয়া কওক আপুনি। এতিয়াহে কম মই। এতিয়া কওক আপুনি। নকলো আপুনি এনেকুৱা আপুনি যদি ছোৱালী বিচাৰি পোৱা নাই, আপুনি কোলা বুলি নিজকে যদি টেনশ্যন লৈ আছে মনত, আপুনি টেনশ্যন নল'ব। পঞ্চ ঘঁহিব, পুছ পাউডাৰ ঘঁহিব। এই মানে পুছ পাউডাৰ বিশেষজ্ঞ। পুছ পাউডাৰ ওপৰত ই মানে কি, এইটো পুছ পাউডাৰ ওপৰত PhD কৰিছিলে। এইফালে দিবলৈ না পুছ পাউডাৰ সেইটো। মই পুছ পাউডাৰত মই MA লৈ থৈছোঁ। থৈছে দেই। পুছ পাউডাৰ অফ গাঁও। পুছ পাউডাৰটো মই বনাইছোঁ মানে চূণ দি, তাত আপোনাৰ চূণ, শুকান চূণ আছে। থেংক ইউ। সুনীলা কিবা এটা কওক মুখ ফালি। কিবা এটা কওক মানে গোটেইখিনিকে প্ৰায় ময়ে মাৰিলো বুলি ক'ব লাগিব। গোটেইখিনি নহয়, কেইজন, 3জন নে 4জন মোক যদি বেয়াকে পাগুৰি মাৰে, এতিয়া আপোনাৰতো বেয়া হ'ব নেকি? মই ভাবিছো একো নহয়, ওলালেই হ'ল। আপুনি কওক সুনীলা, মহাদয় কিবা এটা কওক, মুখ ফালি কওক। আপোনাৰ মুখ নাই নে কি নাই? কিবা এটা কওক। একো নকওঁ দেই। No comment. Hi guys. No comment. Hello Ramdhanu Puji, মই কওঁ অলপ জুঙা আছে ইয়াত। এইটো দেই ছাৰ। ব্লগত নেকি? না টপ ইয়াৰ পৰা অংক ঘৰত সেই পুকুৰত জুঙা আছে। গৌ সিংহতকৈ বেছি। এইজন মানে পিন্ধাই থকাজনে কিবা এটা ক'ব নেকি আপোনাৰ ভাই? Hi guys. হাই গাইজ। এই পিন্ধি থকাজনে কিবা এটা ক'ব নেকি? কিনো ক'ম আৰু, চবকে বৰ ধুনীয়াকৈ পাগুৰি মাৰি দিলোঁ। মোৰটো এতিয়া যদি বেয়াকৈ মাৰে মনত দুখ পাব। তোমাৰ পাগুৰিটো জেগাত নপৰেগৈ। জেগাত নপৰে বোলে। এইটো মাথাত মাৰক, জেগাত মৰা বস্তু নহয়। এইটো মাথাত মৰা বস্তু।